সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ। সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ। সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ। সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ। সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ। সেশন স্পেশাল কেস 3/25 এই গোচৰটোত আজি টোটেল 12 জন মানুহ জেলৰ পৰা বাহিৰ হৈছে আৰু তেওঁলোকৰ নেক্সট ডেট 28 তাৰিখত আছে আৰু তেওঁলোকে ডেটে হাজিৰ হ'ব আৰু তেওঁলোকে জামিন কৰি বাহিৰ কৰা হ'ল। আজি 10 বছৰ মূৰত তেওঁলোকে বেল পাই জেলৰ পৰা ওলাই আহিছে। আজি টোটেল 12 জন ওলাইছে আৰু এইটো কেছত টোটেল আছিলে 13 জন আছিলে আৰু 12 জন ওলাইছে আৰু বাকী এজন ওলাব আৰু বাকী কেছবিলাক অহাকালি আমি বেল বণ্ড ফাইল কৰিম, তেওঁলোকে ওলাব বুলি আশা কৰিছোঁ।